Hello friends, welcome to my channel. কুকুৰে বাৰু ৰাতি জোৰ জোৰকৈ ভুকে কিয়? আপুনি বাৰু জানেনে? এই অদ্ভুত কথাটো জানিবলৈ আপুনি ভিডিঅ'টো শেষলৈকে চাব আৰু এনেকুৱা আচৰিত কথাসমূহ জানিবলৈ মোৰ সাবস্ক্ৰাইব কৰিব। এতিয়া আহকচোন কুকুৰে ৰাতি জোৰ জোৰকৈ কিয় ভুকে তাৰে বিষয়ে আলোচনা কৰোঁ। আচলতে কুকুৰ হৈছে এবিধ শান্ত প্ৰকৃতিৰ জন্তু। কিন্তু কুকুৰে ৰাতি এনেকৈ জোৰ জোৰকৈ কান্দিলে এইটো অশুভ বুলি কোৱা হয় আৰু যেতিয়া কুকুৰে এনেকৈ কান্দে তেতিয়া আমি কুকুৰটো সেই ঠাইৰ পৰা খেদি পঠাওঁ। পোন প্ৰথমতে এনেকুৱাকৈ অনুমান কৰিছিল যে যেতিয়া কুকুৰৰ কিছুমান সংকেত পঠাব লগা থাকে তেতিয়া এনেকুৱা বিশেষ মাতৰ সৃষ্টি কৰে আৰু কুকুৰে এনেকুৱাকৈ ভুকি পেলাই নিজৰ সংকেত অন্য কুকুৰলৈকে পঠায় আৰু যাতে কুকুৰটোৱে যিটো স্থানত আছে অন্য কুকুৰবিলাকো আহি সেইটো স্থান পাব পাৰে। কিছুমান বৈজ্ঞানিকৰ মতে যেতিয়া কুকুৰে নিজৰ শৰীৰত আঘাত পায় বা বিষ অনুভৱ কৰে তেতিয়া এনেকুৱা বিশেষ মাতৰ সৃষ্টি কৰে। কুকুৰ এবিধ এনেকুৱা প্ৰাণী যিটোৱে নিসংগ হৈ থাকিব নোৱাৰে। সেইবাবে যেতিয়া ৰাস্তাত বা ঘৰত কুকুৰ অকলে থাকে তেতিয়া নিজকে নিসংগ অনুভৱ কৰে। জ্যোতিষ শাস্ত্ৰৰ মতে যেতিয়া কুকুৰে ভূত প্ৰেত দেখা পায় তেতিয়া এনেকে কান্দে বুলি কৈছে, কিন্তু বিজ্ঞানত এনেকুৱা কোনো কথা উল্লেখ নাই। আজিলৈকে এইখিনিয়ে। যদি আপুনি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ।